কৃষ্ণ গুৰু বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ টপ 10 ভাৰতৰ জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে কলা মাটিত কোনটো শস্যৰ বাবে বেছি ভাল অৰ্থাৎ উপযোগী? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল কপাহ খেতিৰ বাবে। আজিৰ প্ৰশ্ন নং 2 হৈছে কোনজন বিদেশী আক্ৰমণকাৰীয়ে কোহিনুৰ হীৰা আৰু ময়ূৰশিংগাখন লুট কৰি নিজৰ দেশলৈ লৈ যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল নাজিম শ্বাহ। আজিৰ প্ৰশ্ন নং 3 হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল আৰাৱলী পৰ্বতমালা। আজিৰ প্ৰশ্ন নং 4 হৈছে পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় কিমান শতাংশ পানী? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল প্ৰায় 71% পানী। আজিৰ প্ৰশ্ন নং 5 হৈছে ভাৰতৰ কোনখন দেশৰ সৈতে সৰ্বাধিক দীঘলীয়া স্থল সীমাৰেখা লাগি আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল বাংলাদেশৰ লগত। আজিৰ প্ৰশ্ন নং 6 হৈছে আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ বেছি ডাঙৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল বৃহস্পতি গ্ৰহ। আজিৰ প্ৰশ্ন নং 7 হৈছে কোন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল কোচি নদীক। আজিৰ প্ৰশ্ন নং 8 হৈছে গেছ চিলিণ্ডাৰত কোনটো দুৰ্গন্ধযুক্ত পদাৰ্থ যোগ কৰি গেছ লিকেজ ধৰা পেলোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল ইথাইল মাৰ্কেপটান নামৰ গেছ। আজিৰ প্ৰশ্ন নং 9 হৈছে বায়ুমণ্ডলত কোনটো গেছৰ শতকৰা হাৰ সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল নাইট্ৰজেন গেছৰ। আজিৰ প্ৰশ্ন নং 10 হৈছে কৰ্ণাক সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল উত্তৰ উৰিষ্যা ৰাজ্যত। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই। আশা কৰোঁ আপোনালোকক যদিহে ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যিমান পাৰে লাইক কৰি দিব আৰু ভাল এটা কমেণ্ট কৰি দিব। আৰু যদিহে মোৰ চেনেলত নতুনকৈ আপুনি আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।